Hello everyone, welcome back to my channel. আশা কৰো আপোনালোক সকলো ভালে আছে। আজি মই আপোনালোকৰ হৈতে এটা খুব সুন্দৰ আৰু সুস্বাদু পনীৰৰ ৰেচিপি শ্বেয়াৰ কৰিবলৈ লৈছো। টাইটেলটো দেখি নিশ্চয় গম পাইছে যে আজি মই আপোনালোকৰ বাবে মটৰ পনীৰৰ ৰেচিপিটো লৈ আহিছো। মটৰ পনীৰ বিভিন্ন পদ্ধতিৰে বনোৱা হয়। আজিৰ ভিডিঅ'টোৰ জৰিয়তে মই অতি সহজভাৱে আৰু কম সামগ্ৰী ব্যৱহাৰ কৰি আৰু কম সময়ৰ ভিতৰতে কেনেকৈ মটৰ পনীৰ ৰান্ধিব পাৰি তাকে শ্বেয়াৰ কৰিবলৈ লৈছো। তেন্তে পলম নকৰি চাও আহক এই ৰেচিপিটো বনাবলৈ আমাক কি কি সামগ্ৰীৰ প্ৰয়োজন হ'ব। মটৰ পনীৰ বনাবলৈ প্ৰয়োজন হোৱা সামগ্ৰীসমূহ হৈছে পনীৰ 200 গ্ৰাম, মটৰ লৈছো মই চাহ খোৱা কাপেৰে 2 কাপ, আৰু লগতে লৈছো মই 4টা ডাঙৰ সাইজৰ বিলাহী এনেদৰে সকলকৈ কাটি লৈছো। আৰু লৈছো মই মধ্যমীয়া আকৃতিৰ পিয়াজ 2টা, কেঁচা জলকীয়া 4টা আৰু ধনিয়া এমুঠি। মছলাৰ কাৰণে লাগিব নিমখ সোৱাদ অনুযায়ী, হালধি অলপমান, জিৰা গুটি কেইটামান, তেজপাত দুখিলা, আৰু লগতে লৈছো মই জালুক কেইটামান, লং 3-4টা মান, ডালচিনিৰ টুকুৰা 2টামান, সৰু ইলাচি 3টা, ডাঙৰ ইলাচি 2টা, ধনিয়া পাউডাৰ লৈছো মই 1 টেবুল চামুচ, গৰম মছলা পাউডাৰ লৈছো মই 1 টিস্পুন, আৰু লগতে লৈছো ৰেড চিলি পাউডাৰ অলপমান। মছলাসমূহ আপোনালোকে নিজৰ ইচ্ছা অনুসৰি কম বেছি পৰিমাণে ল'ব পাৰে। প্ৰথমে মই পেন এখন গৰম কৰি তাত প্ৰয়োজন অনুসাৰে তেল যোগ কৰিছো। এতিয়া ইয়াতে পিয়াজখিনি দি দিম। এইখিনি মই লৰাই এনেদৰে ৰংটো অলপ সলনি হোৱালৈকে ভাজি থাকিম। লাহে লাহে পিয়াজখিনি ৰং হলাব ধৰিছে। এতিয়া মই ইয়াত কাটি থোৱা বিলাহীখিনি দি দিম। বিলাহীখিনি দিয়াৰ পিছতে এতিয়া মই ইয়াত অলপমান নিমখো দি দিম যাতে বিলাহীখিনি সোনকালে সিজি যায়। এতিয়া মই এইখিনি ঢাকোন লগাই ভালদৰে সিজিবলৈ দিম। বিলাহী আৰু পিয়াজখিনি ভালদৰে সিজি উঠিছে। এতিয়া মই গেছৰ ফ্লেমটো অফ কৰিম আৰু এইখিনি ঠাণ্ডা হ'বলৈ দিম। ঠাণ্ডা হোৱাৰ পিছত এইখিনি মই ভালদৰে মিক্সিত পিচি ল'ম। এতিয়া মই কেৰাহী এখনত তেল গৰম কৰি লৈছো আৰু তাতে মই এতিয়া তেজপাত দুখিলা আৰু বাকি গোটা মছলাখিনি যোগ কৰিম। লগতে ইয়াত ৰেড চিলি পাউডাৰখিনি যোগ কৰিম।
কেইছেকেণ্ডমান এইখিনি ভাজি লোৱাৰ পিছত এতিয়া মই ইয়াত পিউৰিখিনি যোগ কৰিম। পিঁয়াজ আৰু বিলাহীৰ পিউৰিখিনিয়ে তেল এৰি দিয়ালৈকে মই এইখিনি ফ্ৰাই কৰি থাকিম। পিঁয়াজ আৰু বিলাহীৰ পিউৰিখিনিয়ে তেল এৰিব ধৰিছে। এতিয়া মই ইয়াত সৰু চামুচেৰে 2 চামুচ চেনি যোগ কৰিম। যিটো মাৰাচোন এতিয়া মই ইয়াত বাকি ৰোৱা শুকান মছলাখিনি যোগ কৰিম। এতিয়া মই ইয়াত কেঁচা মটৰখিনি যোগ কৰিম। মটৰখিনি ভালদৰে মিহলি হৈ যোৱাৰ পিছত এতিয়া মই ইয়াত পৰিমাণ অনুসৰি পানী যোগ কৰিম। পানী যোগ কৰাৰ পিছত এতিয়া মই এইখিনি 10 মিনিটৰ কাৰণে ঢাকনি লগাই ভালদৰে সিজিবলৈ দিম। 10 মিনিটৰ পিছত এতিয়া মটৰখিনি সিজি উঠিছে। এতিয়া মই ইয়াত পনীৰখিনি আৰু কেঁচা জলকীয়াকেইটা যোগ কৰিম। ভালদৰে লৰাই দিয়াৰ পিছত এতিয়া মই এইখিনি 10 মিনিটৰ কাৰণে লো ফ্লেমত ঢাকন লগাই সিজিবলৈ দিম। 10 মিনিটৰ পিছত এতিয়া গোটেইখিনি সিজি ৰেডি হৈ গৈছে। এতিয়া মই ইয়াত কেঁচা ধনিয়াখিনি যোগ কৰিম আৰু গেছৰ ফ্লেমটো অফ কৰি দিম। মটৰ পনীৰখিনি পৰিৱেশনৰ বাবে ৰেডি হৈ গৈছে। আপোনালোকে এইখিনি ভাত, ৰুটি, পৰঠা আদিৰ সৈতে পৰিৱেশন কৰিব পাৰে। যদি আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই ভাল পায় তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। লগতে বেল আইকনটোও দবাই দিব যাতে ভিডিঅ'বোৰৰ ন'টিফিকেশ্যন পাই থাকে। আৰু আজিৰ ভিডিঅ'টো আপোনালোকে চাই কেনে পালে সেয়া মোক জনাবলৈ নাপাহৰিব।